লগত আজি আহি আছোঁ হালুৱাটিঙত। মঙলবাৰে এখন বজাৰ বহে, সেই বজাৰখনলৈ বুলি আহি আছোঁ। ত' তাত মানে সেই নাগালেণ্ডৰ পৰা ওচৰৰে নাগালেণ্ডখন ওচৰত যিহেতু হালুৱাটিঙৰ পৰা কিছু মানুহ আহে, তাত কিছুমান নাগালেণ্ডৰ বস্তু কিছুমান পোৱা যায়, গতিকে তাকে নিবলৈ বুলি আহি আছোঁ। তাৰপৰা যিবোৰ বস্তু আমাৰ ইয়াত সাধাৰণতে পোৱা নাযায়। ত' বলক আপোনালোকো দেখাই যাম বা কিছু পৰিৱেশ। বলক পলম নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। বন্ধু বান্ধৱীসকল আহি পাই গ'লোহি আচলতে হালুৱাটিঙত প্ৰতি মঙলবাৰে বহা এখন সাপ্তাহিক বজাৰ, আৰু এইখন বজাৰতে আচলতে নাগালেণ্ডৰ পৰা কেইগৰাকীমান ব্যক্তি আহে ইয়াত বজাৰ বস্তু আনে। আৰু এই বস্তুবোৰ আচলতে ইয়াত যিবোৰ বস্তু পোৱা যায় এইবোৰ সাধাৰণতে আমাৰ বজাৰবোৰত পোৱা নাযায়। ইয়াৰ বস্তুবোৰ অলপ ইউনিক হয়, বিশেষকৈ যি বাঁহগাজ পোৱা যায়। আৰু আচলতে বাঁহগাজটো যিটো খৰিচা বুলি কোৱা হয়, খৰিচাটো আচলতে আমাৰবোৰৰ জেগাতো পোৱা যায়, কিন্তু এইটো পাহাৰৰ যি কাকবাঁহ দি বনোৱা হয়, ইয়াৰ স্মাইলটো বেলেগ আৰু ইয়াক খাবলৈও বহুত বেছি টেষ্টি। আৰু যিকোনো বস্তু আনে পাহাৰত যিবোৰ বস্তু হয় ভৈয়ামত সাধাৰণতে নহয়, আদা কিছুমান পাচলি চাচলি আনে, যিবোৰ কিনিবলৈ আহিলোঁ। আৰু আজি মোৰ লগত মোৰ দুজন বন্ধুও আছে, গতিকে সকলো মিলি বজাৰ কৰি আছোঁ, দেখা যাম সকলো। আৰু আপোনালোকক দেখাইছিলোঁ দিনত পাহাৰৰ পৰা যিসকল লোক আহে হালুৱাটিঙত বহে, তেওঁলোকে কিছুমান তেনেকুৱা ট্ৰেডিশ্যনেল ফুড ইয়াত উলিয়াই। ময়ো সেই লৈ আহিছোঁ, যিবোৰ আপোনাৰ আমি খাৰলি বুলি কওঁ, সাধাৰণতে বাঁহগাজ বুলিও কয়। আৰু সেই বাঁহগাজ লৈ আহিছোঁ। আৰু এতিয়া অলপ বটলত ভৰাই থৈছে, এটা বটল ফুল হ'ল আৰু এটা ভৰাব লাগিব। আৰু লগতে একদম চিকেন লৈ আহিছোঁ আজি, পূৰা তাহাঁতৰ মানে পাহাৰৰ যি বস্তু আছিলে সেই বস্তু দি পেলাই চিকেন বনাম। আৰু দেখা যাম আপোনাৰ ভিডিঅ'টো, চাই যাব ভিডিঅ'টো। দুটা বটলত, এটা বটল পূৰা ফুল এইটো, আৰু এইটো বটলত অলপ বাকী থাকিলে। আৰু আচলতে এই বাঁহগাজ যিটো খৰিচা বুলি কোৱা হয়, খৰিচাটো আচলতে আমাৰ ইয়াতো বনোৱা হয়, আমাৰ এইবোৰ জেগাতো আচলতে বনোৱা হয়, কিন্তু আমাৰ ইয়াতকৈ তাহাঁতৰ যিটো কাকবাঁহৰ পৰা যিটো খৰিচা বনায় তাৰ গোন্ধটো বহুত ধুনীয়া, মানে বহুত এটা আমোদজনক থাকে। ইয়াত যদি আপোনাৰ গাত পৰি দিবলৈ হয়, এইটো একদম ভুলেও নাজানো, ইমানেই বেছি ধুনীয়া আৰু মোৰ অত্যন্ত ফেভাৰাইট হয়। মানে সেই বজাৰখনত আচলতে গোটেই নগাসকলৰ বজাৰ নহয়, আমাৰ অসমতে হোৱা বজাৰ, কিন্তু একদম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং বুলি কয়, তাত বহে আচলতে। আৰু তাত কেইজনমান মানুহ আচলতে পাহাৰৰ পৰা আহে, আৰু তেওঁলোকে তাৰপৰা বিশেষকৈ তেওঁলোকৰ তাত একদম এই বাঁহগাজটো একদম স্পেচিয়েল হয়। আৰু মই আজি কিনি আনিলোঁ এইটো হৈছে এইটো মেজেঙা শাক বুলি কয়, এইটো মাছৰ লগত দি খাবলৈ বোলে বহুত ধুনীয়া। তাহাঁতক সুধিছোঁ খাব লাগে, মইতো নাজানো আৰু আজি প্ৰথম আনিছোঁ। সেইকাৰণে মাছৰ লগত খাবলৈ বহুত ধুনীয়া। আৰু এইটো হৈছে চিপছ বুলি কোৱা হয়। এইটো আচলতে চাউথ ইণ্ডিয়ানবোৰে বেছি ইউজ কৰে, আমাৰ ভৈয়ামত আচলতে নহয়, এইটো খুব কম হয়, পাহাৰ এলেকাতহে আচলতে। ইয়াৰ পাতটো মানে পকৰি চকৰি এনেকুৱাত দিব পাৰি, আৰু এইটো চাটনি কৰিও খাব পাৰি, ইভাগে মাংস চাংসত দিবলৈ বহুত ধুনীয়া। ইয়াত আনিছোঁ, আজি প্ৰথম আনিছোঁ, আজি খাই চাব লাগিব। আৰু তাৰপৰা এইটো আনিছিলোঁ আদা, এইটো এয়াই আনিছিলোঁ। লগত একদম বাঁহগাজটো আনিছোঁ, মেইন বাঁহগাজটোকে আনিবলৈ কৈছিলোঁ আচলতে, আমাৰ ইয়াত লগত সেইটো নিমিলে পইচাটো, সেইটো আনিলোঁ। আৰু এতিয়া যিকেইটা বস্তু আনিছোঁ গোটেইকেইটা মানে একদম মাংস বা বইল মাংস বা মাছৰ লগত বেছি মিলে, গতিকে চিকেন লৈ আহিছোঁ। আৰু এতিয়া বইল চিকেন বনাম এতিয়া দি পেলাই, কেনেকুৱা হয় নাজানো। আৰু এটা বিশেষ স্পেচিয়েল বস্তু আনিছোঁ, এইটো ক'ত জানো, এইটো মছলা হৈছে, এইটো মছলা হয়। আৰু নাগাসকলৰ এটা বিশেষ মছলা, ইয়াৰ আচলতে ইয়াক অকণমান দিলে স্মাইলটো দিলে বহুত বেছি ধুনীয়া হয়, ধুনীয়া হেৰি মছলা জাতীয় বস্তু দি পেলাই দিব লাগে। এইটো বস্তু দি পেলাই আজি গোটেইকেইটা বস্তু টেষ্ট কৰি চাম, আৰু তাৰপিছত আপোনালোকো জনাম কেনেকুৱা ইয়াৰ টেষ্টটো। বলক এতিয়া গোটেইখিনি বস্তু লৈ আজি অনা বস্তুৰে সতে আজি সেই বইল চিকেনটো বনাবলৈ আৰম্ভ কৰোঁ, আপোনালোকে অলপ সহায় কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰ নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল কুঁহিপাত একেলৈ স্বাগতম জনাইছোঁ। তো বলক আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ।
বিশেষ আছে আপোনাৰ নাগাসকলৰ যি ট্ৰেডিশ্যনেল ফুডৰ সৈতে বইল চিকেন বনাম আপোনালোককো দেখুৱাম, চাই যাব আপুনি। আৰু বইল চিকেন আচলতে আৰম্ভ কৰাৰ আগত তাৰ যিখিনি সামগ্ৰী লাগিব সেই সামগ্ৰীখিনি তৈয়াৰ কৰি লওঁ। এয়া আদা লৈ লৈছোঁ, এয়া এইটো আপোনাৰ চিপছটো, পিঁয়াজ, নহৰু গোটেইখিনি ঠিক ঠাক কৰি লওঁ। তাৰপিছত বিলাহী চিলাহী দিয়ে গোটেইখিনি ঠিক কৰি প্ৰথম যা যোগাৰটো কৰি লওঁ, কাটি লওঁ, তাৰপিছত বনাবলৈ আৰম্ভ কৰিম। বইল চিকেনত আচলতে মছলা ইউজ কৰিব নালাগে, কিন্তু আচলতে মাংসৰ যিটো কেঁচা গোন্ধটো সেই কেঁচা গোন্ধটো যাবৰ কাৰণে অকণ মছলা মানে দি পেলাই সেইটো ফ্ৰিজত ৰাখি দিম অলপ দেৰি। আৰু ইয়াৰ মান ধনিয়া ৰুইছিলোঁ, মান ধনিয়া খেতি কৰিছিলোঁ নহয়, ইয়াৰ এতিয়া চিঙি পেলাই 2-4টা পাত ছিঙিব পৰা হৈছে। ধনিয়া আছেই, হ'লেও মান ধনিয়াটো ফ্লেভাৰটো অলপ বেলেগ, তো মান ধনিয়া পাতো 2ডালমান ছিঙি ল'লোঁ। এয়া ৰাতি বোলে মানে বস্তু ছিঙিলে ক'ব লাগে চোৰ নহয় গৃহস্থ, নহ'লে বোলে মৰি যায়, চোৰ নহয় গৃহস্থ বুলি কৈ দিয়ে। ছিঙি ল'লোঁ মান ধনিয়া, মান ধনিয়া পাত বনাব পৰাকৈ ৰেডি হৈছেগৈ আৰু। এয়া পিঁয়াজটো মাংসৰ লগত মাংসটোৰ লগত মছলাটোৱে অলপ দি থৈছোঁ, আৰু এতিয়া অকণ ইয়াত ৰাখিছোঁ। এইটো হৈছে আজি অনা চিপছটো, ধনিয়া, মান ধনিয়া, বিলাহী, এইটো আদা নহৰু পিচি থৈছোঁ, এইটো আলুটো বইল কৰি থোৱা আছে, আৰু এইটো চিপছৰ যিটো গুটিটো সেই গুটিটো অলপ থেতালি লৈছোঁ। থেতালি ল'লে বস্তুটো মানে পটককৈ থেতালি দিয়াৰ পিছত মাংসটোৰ লগত পটককৈ মিক্স হ'ব, থেতালি লৈছোঁ। আৰু এতিয়া বনাব লাগে মাংসটো। আৰু প্ৰথম জীৰা গুটিকেইটা দি মাংসটো অকণমান লৰাই দিছোঁ, যাতে মাংসটো অকণমান মানে কোমল নিচিনা অকণমান গৰম ভাৱটো আহি দিয়ক। তাৰপিছত পানী দি উতলাব লাগিব, নিমখ হালধি দি দিছোঁ লগত বাৰু। আৰু এতিয়া পানী দি দিলোঁ, ইয়াত গোটেইখিনি দি দিলোঁ, ইয়াত বিলাহী, আদা নহৰু আৰু এইটো চিপছৰ পাতটো, ধনিয়া, মাংস পানী দি এতিয়া উতলাব লাগিব। আৰু এতিয়া সকলোবোৰ দি মেলি কেৰাহী উতলি আছে, একদম ধুনীয়া একদম পুৰা ধুনীয়া গোন্ধ আহি আছে। তো আপোনালোকক এবাৰ দেখাওঁ কেনেকুৱানো হৈছে, চাব ৰ'ব। সেইটো পুৰা উতলি আছে, মানে চব দি দিয়া হৈ গ'ল। এতিয়া আৰু অলপ খালি বেছিকৈ উতলাবলগীয়া হৈছে, কাৰণ বস্তুটো বইল যিহেতু পুৰা ভালকৈ, কিন্তু গোন্ধ কিন্তু খাবলৈ কেনেকুৱা হয় নাজানো, ফাৰ্ষ্ট টাইম বনাইছোঁ। স্মাইলটো মস্তি ওলাইছে আল্টিমেট। আৰু ফাইনেলি হৈ গ'ল আৰু খাব পৰা হৈছেগৈ। আৰু কি হৈছে কেনেকুৱা হৈছে নাজানো, আৰু খাব পৰা কিন্তু হৈছে বুলি ভাবিছোঁ। এয়া মোৰ নিজৰলৈকে প্ৰথম মই বাঢ়ি লৈছোঁ। আমাৰ মানে এই পিউ থকাৰ কাৰণে আচলতে চবেই একেলগে খাব নোৱাৰোঁ, তো বেলেগকৈ মানে এটালৈকে খাবলগীয়া হয়। তো ফাৰ্ষ্ট টাইম মই টেষ্ট কৰি চাই লওঁ, তাৰপিছত আপোনালোকক টেষ্ট কৰি চাই লওঁ ফাৰ্ষ্ট টাইম, তাৰপৰা জনাই আছোঁ। এয়া আৰু মই টেষ্ট কৰি আছোঁ, খাবলৈ সঁচাকৈ এই বস্তু দিয়া কাৰণে বৰ ধুনীয়া হৈছে। মইতো নিজে ভাল পাইছোঁ, বাকী আৰু পিছত ফিডবেকটো দিব পাৰোঁ। খোৱা বোৱা হৈ গ'ল, আপোনাক দেখালোৱে সম্পূৰ্ণ আৰম্ভণিৰ পৰা বজাৰ কৰাৰ পৰা একেবাৰে বনাই মেলি খোৱালৈকে। তো কেতিয়াবা আপোনালোকেও এনেকৈ বনাই খাব, আৰু সদায় তেল মছলা খাই থকাতকৈ এনেকৈ কেতিয়াবা অলপ বইল বনাই খাই অলপ ইউনিক চিষ্টেমত খায়ো ভাল লাগে, আৰু খাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু বাছ টেঙা দি আচলতে যিকোনো বনোৱা বস্তু তাৰ সোৱাদটোৱে আচলতে বেলেগ হয়। আচলতে আমি সাধাৰণতে খৰিচা বুলি কওঁ, কিন্তু বাছ টেঙা শব্দটো আচলতে ইয়াৰ জুতিটো বেলেগ, ইয়াৰ সোৱাদটো বেলেগ, শব্দটোৰে সোৱাদ বেলেগ। তো বস্তুটো খাবলৈতো এনেও বঢ়িয়া হয়। তো সেয়াকে দেখাবলৈ চেষ্টা কৰি ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিব, যাতে মই আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো আজি ইমানটা সামৰণি মাৰিছোঁ। সকলোবোৰ ভালে থাকক, কুশলে থাকক, বাই বাই, জয় আই অসম।
লগতে সকলোলৈকে হতৰ লগতে শাৰদীয়া দুৰ্গা উৎসৱৰ আগতীয়াকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।